To my YouTube channel, আজি আপোনালোকৰ আগত এটা বিশেষ ভিডিও বনাবলৈ আহিছো ভিডিওটো বনাব আহিছো এটা বিশেষ জায়গাত বিশেষ ঠাইত আমি ভিডিওটো বনাব আহিছো ভিডিওটো বনোৱাৰ মেইন কাৰণটো হল এটা বুৰঞ্জী প্ৰসিদ্ধ জায়গাত আমি ভিডিওটো বনাবৰ কাৰণে আহিছো এতিয়া মই ক'ত আছো আপোনালোকে তাৰ চাৰিফালটো দেখা পাইছে কি শিলৰ মাজত গুটে পাহাৰীয়া জায়গাত ধুনীয়াকৈ আহিছো আপোনালোকে চাওক আপোনালোকক এটা ইন্টাৰেষ্টিং ফেক্ট এটা আপোনালোকক হিষ্ট্ৰিকেলি ইন্টাৰেষ্টিং ফেক্ট এটা আপোনালোকক জনাবলৈ গৈ আছো এতিয়া আজি আহিছো জেগাৰ নাম কৈ দিছো আজি আহিছো মৰিগাঁও জিলাৰ অন্তৰ্গত বঘৰা নামৰ এখন ঠাইত যিখন ঠাইত আপোনাৰ কইনাই কান্দে হয়তো আপোনালোকৰ শুনি আচৰিত হৈছে যিটো ঠাইত কইনাই কান্দে অৰ্থাৎ শনিবাৰ আৰু মঙ্গলবাৰৰ দিনটোত কইনাই কন্দা বুলি আপোনাৰ স্থানীয় লোকসকলে কয় আমি সেই ঠাইত আহিছো আজি তাৰ কিছুমান বিশেষ মিষ্টি ফেক্ট কিছুমান দেখাবৰ কাৰণে আপোনালোকে চাৰিওফালটো চাওক কিমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড শিল আছে এই শিলবোৰ বহুত দিনৰ বুৰঞ্জী প্ৰসিদ্ধ শিল হয় বহুত আপোনাৰ বছৰ আগতে ইয়াত এটা লুংলুঙীয়া পথ আছিল এতিয়া মই সেই ইন্টাৰেষ্টিং ফেক্টটো মই জনাবলৈ গৈ আছো ইয়াত যে কইনাই কান্দে কইনা কন্দাৰ মূল কাৰণটো আপোনালোকে কি জানেনে আজিও সেই প্ৰবাদ প্ৰসিদ্ধ হৈ আছে নতুন দম্পতি যেতিয়া যি লৰা ছোৱালীয়ে বিবাহপাশত আবদ্ধ হয় তেতিয়া বিবাহপাশত আবদ্ধ হলে এতিয়াও শনিবাৰ বা মঙ্গলবাৰৰ দিনটোত এতিয়াও চাকি বন্তি জ্বলোৱাৰ এটা প্ৰসিদ্ধ নিয়ম ইয়াত চলি আছে গতিকে আপোনালোকক এই ভিডিওটোৰ জৰিয়তে কিছুমান সাম্য জ্ঞান দিব চেষ্টা কৰিম যিটো আপোনাৰ বুৰঞ্জী প্ৰসিদ্ধ হয় এতিয়া মূল কথালৈ আহো মূল কথাটো হল কি এসময়ত বঘৰা ৰাজ্যৰ ৰজাৰ ৰাজকুমাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মায়ং ৰাজ্যৰ যাদুৰ দেশ মায়ং ৰাজ্যৰ ৰজাৰ ৰাজকুমাৰৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল সেই উপলক্ষে মায়ং দেশৰ পৰা আহিছিল আপোনাৰ যাদুৰ মায়ং দেশ যাদুৰ দেশৰ পৰা ৰজাজনৰ ৰাজকুমাৰ আহি আপোনাৰ বঘৰাৰ যি ৰাজকুমাৰী আছিলে ৰাজকুমাৰীৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল আৰু যাদুৰ দেশ মায়ঙৰ পৰা ৰাজকুমাৰে বৰযাত্ৰীৰ সৈতে যেতিয়া আপোনাৰ বিবাহ কাৰ্য সম্পন্ন কৰিব আহিছিল তেতিয়া মই যিটো ঠাইত আছো ইয়াতে এটা লুংলুঙীয়া বাট আছিলে বুৰঞ্জী প্ৰসিদ্ধ প্ৰবাদৰ মতে লোকগাথা কইনাই কান্দে কইনাই আপোনাৰ শিৰত সেন্দুৰ লয় কইনাই জোৰোণ লৈ দৰাৰ লগত আপোনাৰ শহুৰৰ ঘৰলৈ গুচি যায় কিছুমান প্ৰবাদ আছে এতিয়া মূল কথালৈ আহিছো সেই মায়ং দেশৰ যাদুৰ দেশৰ ৰাজকুমাৰ সৈতে যেতিয়া বঘৰা ৰাজ্যৰ ৰাজকুমাৰীৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰা হৈছিলে সেই দিনটোতে আপোনাৰ যাদুৰ দেশৰ ৰাজকুমাৰে বৰযাত্ৰীৰ সৈতে এই লুংলুঙীয়া পথেৰে বঘৰাৰ ৰাজকুমাৰীক বিবাহ কৰিবলৈ আহিছিলে আৰু বিবাহ কাৰ্য সম্পূৰ্ণৰূপে সমাপন কৰি যেতিয়া এই লুংলুঙীয়া পথেৰে যাব বিচাৰিছিল তেতিয়া সেইখিনি সময়ত কাল ধুমুহা আৰু শিলাবৃষ্টি ভূমিকম্প আদি অনেক তুষাৰ সৃষ্টি হৈছিল আৰু আপোনালোকে কল্পনা কৰি চাব পাৰে অনেক ডাঙৰ বৰষুণ শিলাবৃষ্টি আদি ভূমিকম্প আদি ডাঙৰ ভূমিকম্পৰ সৃষ্টি হৈছিল আৰু তেতিয়া সিহঁতে আশ্ৰয় ল'বৰ কাৰণে কোনো এটা ঠাই বিচাৰি নাপায় শিলৰ ফাকতে সিহঁতে আশ্ৰয় লৈছিলে এনেকুৱা শিলৰ ঠাইতে আশ্ৰয় লৈছিলে আৰু সেই শিলৰ ঠাইত আশ্ৰয় লোৱাৰ ফলত কি হৈছিলে যেতিয়া শিলাবৃষ্টি ডাঙৰ হৈ গৈছিলে ভূমিকম্প ডাঙৰ হৈ যোৱাৰ ফলত কি হৈছিলে সেই প্ৰকাণ্ড শিলৰ চেপত যেতিয়া আশ্ৰয় লৈছিলে বৰযাত্ৰী দল আৰু দৰা কইনা যেতিয়া আশ্ৰয় লৈছিলে সিহঁতৰ গোটেইবোৰ বৰযাত্ৰী দল আৰু দৰা কইনা শিলৰ হেঁচাত মৃত্যুমুখত পৰিবলগীয়া হয় এইটোৱেই আছিল মূল ফেক্ট মই আপোনালোকক ক'লো কিহৰ কাৰণে আজি এই বুৰঞ্জী প্ৰসিদ্ধ কইনাকন্দা শিল বৰ্তমান সময়ত এক আপোনাৰ সাঁথৰ হৈ আছে লোকপ্ৰবাদ আছে যুগৰ প্ৰজন্মৰ মুখে এই লোকগাথা বিয়পি পৰিছে কিন্তু আমি সকলোৱে ইয়াৰ মূল কথাটো নাজানো আজি এই মূল কথাটো জানিবৰ কাৰণে ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে বঘৰা পাহাৰত অন্তৰ্গত কইনাকন্দা শিলত আজি আমি এই ঠাইডোখৰত আহিছো তাৰ কিছু বিশেষ ৰহস্য আজি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছো যদি আপোনালোকে ভিডিওটো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ যিটো ইউটিউব চেনেল আছে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থাকিল আৰু আপোনালোকলৈ ধন্যবাদ থাকিল আপোনালোকে আশা ৰাখিলো আপোনালোকে মোৰ ইউটিউব চেনেল বা ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম আপোনালোকক কইনাকন্দাৰ সেই মূল ঠাইটো দেখাবৰ কাৰণে চেষ্টা কৰিম এতিয়া কেমেৰামেন পল্লৱ জ্যোতিয়ে মোৰ লগে আহিব আৰু মই গৈ আছো এই কইনাকন্দা পাহাৰৰ যিটো মূল পথ যিখিনি জেগাত বৰযাত্ৰী আৰু কইনাৰ যি আপোনাৰ আকস্মিক ঘটনা হৈ তাতে আপোনাৰ মৃত্যুমুখত পৰিছিলে গোটেই দলটো মই সেই ঠাইলৈ লৈ যাব কাৰণে চেষ্টা কৰিম এইটো পথেৰে যাব লাগিব ইয়াত দেখাই দিয়া
কি কৈছে ইয়াত মদ্যপান নিষেধ বুলি কৈছে অন্যথা 5,000 টকা ফাইন দিয়া হ'ব গতিকে কিছুমান ব্যক্তি আছে যিসকলে ইয়াতে মানে আপোনাৰ দুৰ্নীতি কাৰ্য কৰেহি গতিকে এইবোৰ সাইনবোর্ড বেনার লিখি থৈ দিছে ভাল কথা এইটো এতিয়া আমি কইনাকন্দা পাহাৰৰ এতিয়া মূল পথলৈ আমি যাম যিখিনি জায়গাত আপোনাৰ কইনা আৰু দৰা আৰু বৰযাত্ৰী মৃত্যুমুখত পৰিছিলে আমি সেই ঠাইলৈ গৈ আছো পাহাৰৰ ওপৰলৈ উঠি যাব লাগিব পৰিৱেশটো সুন্দৰ পৰিৱেশ এতিয়া আপোনাৰ মূল পথ দেখাবলৈ চেষ্টা কৰিম কইনাকন্দা শিলৰ যিটো মূল পথ সেইটো দেখাবলৈ চেষ্টা কৰিম এতিয়া মোৰ বেকগ্ৰাউণ্ডত যিটো ৰাস্তা দেখিছে এইটো হৈছে কইনাকন্দা পাহাৰৰ যিটো কইনাকন্দা শিলৰ আপোনাৰ মূল পথ এতিয়া আমি ভিতৰলৈ সোমাই যাম আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত থাকিবৰ কাৰণে অনুৰোধ জনাইছো আপোনালোকক আজি গোটেই মিষ্ট্ৰি ফেক্টবিলাক আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম এতিয়া কেমেৰামেন পল্লৱ জ্যোতিয়ে কেমেৰা ধুনীয়াকৈ ধৰি মোৰ লগত আহিবৰ কাৰণে অনুৰোধ জনাইছো এইটো ৰাস্তা দি আহিব লাগিব শিলৰ ষ্টেপ আছে ধুনীয়াকৈ তলৰ অলপ ডাউন হয় ৰাস্তাটো যাব লাগিব আপোনালোকে দেখিছে কিমান এটা প্ৰকাণ্ড দুটা শিলেৰে আগুৰি আছে এটা গুহা হয় কেভ হয় বহুত ডাঙৰ গুহা এইবোৰ আমি অনুমান কৰিলে গম পাওঁ বহুত হাজাৰ হাজাৰ বছৰ আগতে ইয়াতে এটা ঘটনা সংঘটিত হৈছিলে যিটো বহুত দুৰ্ভাগ্যজনক আছিলে ঘটনা এই প্ৰকাণ্ড শিলৰ ইয়াৰ পৰা অনুমান কৰোঁ কিছুমান লোকপ্ৰবাদ আছে লোকগাথা আছে মানুহৰ মুখে মুখে প্ৰচলিত জনমানুষত মানুহৰ মুখে মুখে প্ৰচলিত প্ৰজন্মৰ প্ৰচলিত হৈ আছে এতিয়া আপোনাৰ কইনাকন্দা শিলৰ যিটো আপোনাৰ মূল পথ যিটো ফেক্ট হৈছিলে তাৰ বিষয়ে আমি জনাবলৈ গৈ আছো আপোনালোকক ভিডিঅ'টোৰ লগত জড়িত থাকিবলৈ অনুৰোধ জনাইছো এতিয়া আহা যিটো এইটোৱে পথ আছিলে সম্ভৱত এইটোৱে পথ আছিলে আপোনাৰ কইনাকন্দা পাহাৰৰ যিটো আপোনাৰ ঘটনা সংঘটিত হৈছিলে মই এটা কৈছিলো তুষাৰ শিল বৰষুণ শিলাবৃষ্টি ভূমিকম্প ধুমুহা বৰষুণ আজি বিভিন্ন আপোনাৰ প্ৰাকৃতিক পৰিঘটনাৰ সৈতে সন্মুখীন হৈছিলে সেই বৰযাত্ৰী দলটো আৰু দৰা কইনা সম্ভৱত এইটো লুংলুঙীয়া পথেৰে অহা যোৱা কৰিছিল যাদুৰ দেশ মায়ঙৰ ৰাজকুমাৰ আৰু বঘৰা ৰাজ্যৰ ৰজাৰ ৰাজকুমাৰীৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল আৰু সেই বিবাহৰ দিন ধাৰ্য কৰাৰ ফলত মায়ং দেশৰ ৰজাৰ ৰাজকুমাৰ তেওঁ আহি যেতিয়া বৰযাত্ৰীৰ সৈতে আহি যেতিয়া কইনাক যেতিয়া বিবাহ কাৰ্য সম্পন্ন কৰি লৈ যাবৰ কাৰণে আহিছিল তেতিয়া এইটো লুংলুঙীয়া বাটেৰে আহিছিল সম্ভৱত আৰু এই লুংলুঙীয়া বাটেৰে অহাৰ ফলত কি হৈছিলে এনেকুৱা এটা পৰিৱেশত আশ্ৰয় লৈছিলে যেতিয়া শিলাবৃষ্টি আৰু ভূমিকম্প বা তেনেকুৱা ডাঙৰ বৰষুণৰ সৃষ্টিৰ ফলত সিহঁতে কোনো আশ্ৰয়স্থল বিচাৰি নাপায় সিহঁতৰ আশ্ৰয়স্থল বিচাৰি নাপায় এনেকুৱা প্ৰকাণ্ড শিলৰ এটা ঠাইত প্ৰকাণ্ড গুহাৰ ভিতৰত আশ্ৰয়স্থল বিচাৰি পাইছিলে আৰু সেই আশ্ৰয়স্থল লৈছিলে ইয়াতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এটা সামান্য এটা সুন্দৰ এটা কেভ হয় গুহা হয় ইয়াতেই সম্ভৱত আশ্ৰয়স্থল লৈছিল আৰু সেই আশ্ৰয়স্থল লোৱাৰ ফলত কি হৈছিলে এই প্ৰকাণ্ড শিলবোৰৰ হেঁচাত আপোনালোকে দেখা পাব ইয়াতে দেখা পাব আপোনালোকে প্ৰকাণ্ড শিল কিছুমান বাগৰি আছে ইয়াতে দেখিছেনে সম্ভৱত ইয়াতেই বৰযাত্ৰী দল আৰু দৰা কইনা ইয়াতেই সম্ভৱত আশ্ৰয়স্থল লৈছিল আৰু সেই আশ্ৰয়স্থল লোৱাৰ ফলত কি হৈছিলে প্ৰকৃতিৰ তাণ্ডৱ ৰূপ কোনে সহ্য কৰিব প্ৰকৃতিৰ তাণ্ডৱ ৰূপ ইয়াতে শিলাবৃষ্টি ধুমুহা বৰষুণ প্ৰচুৰ প্ৰাবল্যৰ ভূমিকম্প হোৱাৰ ফলত ইয়াতে শিল হেঁচা মাৰি ইয়াতে বৰযাত্ৰী দল আৰু দৰা কইনা মৃত্যুমুখত পৰে গোটেইবোৰ মৃত্যুমুখত পৰে আৰু সেই মৃত্যুমুখত পৰা এটা আপোনাৰ বুৰঞ্জী প্ৰসিদ্ধ এটা ঘটনা যিটো ঘটনা আজি বুৰঞ্জীৰ পাতত লিপিবদ্ধ হৈ আছে মানুহৰ মুখে মুখে যুৱ প্ৰজন্মৰ মুখে মুখে প্ৰজন্মৰ মুখে মুখে আৰু কিমান দিনলৈ বৈ যাব গতিকে আপোনালোকক আজি এই ফেক্টটো বুজাবৰ কাৰণে আহিছো যদি আপোনালোকে কিবা ভুল পাইছে তেতিয়াহ'লে ক্ষমা কৰি দিব মানুহ মাত্ৰেই ভুল হয় আজি আপোনালোকক ইয়াৰ কিছুমান ইণ্টাৰেষ্টিং ফেক্ট দেখাবৰ কাৰণে আহিছো আপোনালোকে অনুমান কৰিলে দেখা পাব ইয়াৰ চাৰিওফালটো এইটো গুহা হয় ইয়াৰ গুহাৰ পৰিৱেশটো অনুমান কৰিলে দেখা পাব আপোনালোকে অনুমান কৰক আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগত কি হৈছিলে অনুমান কৰক এটা কাল্পনিক মন লৈ অনুমান কৰক কি হৈছিলে আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগত ইয়াৰ চাৰিওফালটো গুহাটো আকৌ এবাৰ দেখা দিবলৈ মই অনুৰোধ জনাইছো ওপৰৰ ফালে দেখা দিবলৈ অনুৰোধ জনাই ইয়াৰ গুহাৰ চাৰিওফালটো মই কেমেৰামেন পল্লৱ যদি দেখাবৰ কাৰণে অনুৰোধ জনাম গুহাৰ চাৰিওফালটো আপোনালোকে লক্ষ্য কৰক এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত ইয়াৰ গুহাৰ চাৰিওফালটো শিলেৰে আবৃত এটা গুহা যিটো গুহাত
আপোনাৰ মায়ং দেশৰ ৰজা ৰাজকুমাৰ আৰু বঘৰা ৰাজ্যৰ ৰজাৰ ৰাজকুমাৰীৰ সৈতে বিবাহৰ দিন ধাৰ্য কৰিছিলে। বাৰে বাৰে মই একেটা কথাকে কৈছোঁ। আৰু সেই ঘটনাৰ উপলক্ষে আজিও শনিবাৰ আৰু মঙলবাৰে ইয়াতে কইনাই কান্দে। আৰু আপোনাৰ নতুনকৈ যেতিয়া বিবাহৰ দিন ধাৰ্য কৰে, কোনোবা দম্পতি কোনোবা ল'ৰা ছোৱালী যেতিয়া বিবাহ পাশত আবদ্ধ হয়, নতুনকৈ যেতিয়া বিবাহৰ দিন ধাৰ্য কৰে, সেই আগৰ ঘটনা পৰিঘটনাৰ লগত সংগতি ৰাখি সেই মঙলবাৰ বা শনিবাৰে আজিও ইয়াতে বন্তি প্ৰজ্বলন কাৰ্যসূচী সিহঁতে বন্তি প্ৰজ্বলন আগবঢ়াই ভোগ দিয়ে। আৰু জনপ্ৰবাদ মতে ইয়াতে ভোগ দিলে বিবাহৰ দিন সুকলমে বিবাহৰ দিনটো পালন হয় আৰু ভৱিষ্যতে ডাঙৰ বিপদ বাধা বিঘিনি আদি বিয়পি নপৰে। গতিকে আপোনালোকে অনুমান কৰিব পাৰিছে ইয়াত কিমান ডাঙৰ প্ৰকাণ্ড শিলৰ মাজত গুহা আছে। আৰু এই গুহা আমি অনুমান কৰিব নোৱাৰো। আচলতে অনুমানৰ বাহিৰত একচুৱেলি অনুমান কৰি চাবও লাগে কিছুমান কথা। আজি ইমান ডাঙৰ ইমান বছৰ আগতে ইমান ডাঙৰ প্ৰকাণ্ড শিল আছিলে। গতিকে ইয়াতে ডাঙৰ বুৰঞ্জী প্ৰকৃত ঘটনা আছে, দেখালো সুন্দৰভাৱে। গতিকে এতিয়া আপোনালোকক কইনাকন্দা পাহাৰৰ বিষয়ে কিছু আপোনাৰ ইণ্টাৰেষ্টিং ফেক্ট নজনা কথা কিছুমান জনাবলৈ চেষ্টা কৰিলোঁ। এতিয়া আপোনালোকক কইনাকন্দাৰ যি আপোনাৰ মূল যিটো গুহাত আপোনাৰ বৰযাত্ৰী আৰু দৰা কইনাৰ যিটো আপোনাৰ মৃত্যুমুখত পৰিছিলে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া ভিতৰলৈ কেমেৰাটো লৈ আহা, দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক। এতিয়া আপোনালোকক কইনাকন্দা পাহাৰৰ ইণ্টাৰেষ্টিং ফেক্টবোৰ আপোনালোকক জনালো। এতিয়া দেখাম আপোনালোকক কইনাকন্দা পাহাৰৰ ঠিক লগতে থকা আপোনাৰ শিৱ বাবাৰ যিটো আপোনাৰ প্ৰতিমূৰ্তি, শিৱ বাবাৰ যিটো আপোনাৰ মন্দিৰ আছে, শিৱ বাবাৰ মন্দিৰটো দেখাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া কেমেৰামেন পল্লৱ জ্যোতিয়ে এতিয়া কইনাকন্দা পাহাৰৰ ঠিক লগতে থকা শিৱ মন্দিৰটো দেখাবৰ কাৰণে চেষ্টা কৰিব। মোৰ পথ ইফালে যায়, ইয়াতে মহাকাল লিখা আছে, মহাকাল লিখা আছে, মহাকাল লিখা আছে। এই মূল পথে এইটোৱে ইফালেদি যাব লাগে মূল পথ। ইয়াতে আপোনাৰ কইনাকন্দা পাহাৰৰ ঠিক লগতেই শিৱ মন্দিৰ আছে। গতিকে শিৱ মন্দিৰটো দেখাবৰ কাৰণে চেষ্টা কৰিম। দুৱাৰটো এইটোৱে, শিৱ মন্দিৰ দুৱাৰ মূল পথ এইটোৱে। ওপৰলৈ উঠি যাব লাগিব সুন্দৰভাৱে। জয় শিৱ শম্ভু। শিৱ বাবাৰ মূৰ্তি, শিৱ বাবাৰ এটা সুন্দৰ প্ৰসিদ্ধ বুৰঞ্জী প্ৰসিদ্ধ ঠাইত, কইনাকন্দা পাহাৰৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইত শিৱ বাবাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে, শিৱ বাবাৰ মন্দিৰ স্থাপন কৰা হৈছে। গতিকে ইয়াতে ভক্তগণে আহি শিৱ বাবাক পূজা অৰ্চনা কৰে। আৰু লগতে নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱা ল'ৰা ছোৱালীয়ে কইনাকন্দা পাহাৰৰ প্ৰতিমূৰ্তিত আপোনাৰ বন্তি শলিতা জ্বলাই বিবাহৰ দিন ধাৰ্য কৰে। আৰু লগতে আপোনালোকক দেখাম ইয়াতে গণেশ বাবাৰ মূৰ্তি, শিৱ বাবাৰ মূৰ্তিৰ লগতে আছে গণেশ বাবাৰ মূৰ্তি। এতিয়া আপোনালোকক শিৱ বাবাৰ মূৰ্তিটো আকৌ ভালদৰে দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকে শিৱ বাবাৰ মূৰ্তিটো চাওক, ইয়াতে সুন্দৰভাৱে বুৰঞ্জী প্ৰসিদ্ধ জেগাত অৱস্থিত। আপোনালোকে আহিব পাৰে। আপোনালোকক অনুৰোধ কৰিছোঁ, বঘৰাৰ যি কইনাকন্দা পাহাৰ আছে, কইনাকন্দা পাহাৰত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তাৰ যি প্ৰাকৃতিক সৌন্দৰ্য আছে, প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকক উপভোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। বাবাৰ মূৰ্তিৰ লগতে এতিয়া আপোনালোকক দেখাম গণেশ বাবাৰ মূৰ্তি, অৰ্থাৎ যি বঘৰাৰ অন্তৰ্গত যি কইনাকন্দা পাহাৰ আছিলে, সেই কইনাকন্দা পাহাৰৰ ঠিক লগতে শিৱ বাবাৰ মূৰ্তি আৰু গণেশ বাবাৰ মূৰ্তি স্থাপন কৰা হৈছে আজি বহুত যুগ আগতে। গতিকে আজি আপোনালোকক কিছুমান কথা ইণ্টাৰেষ্টিং ফেক্ট দেখাবৰ কাৰণে আহিছোঁ। অলৰেডি আপোনালোকক শিৱ বাবাৰ মূৰ্তি দেখালোঁ। এতিয়া গণেশ বাবাৰ মূৰ্তিটো ইয়াতে স্থাপন কৰা হৈছিল আজি বহুত বছৰ আগতে। গতিকে গণেশ বাবাৰ মূৰ্তি দেখাবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। দুয়োফালে কিমান প্ৰকাণ্ড শিলেৰে আগুৰি আছে আপোনালোকে অনুমান কৰিব পাৰিছে। আজি কিমান হাজাৰ বছৰ আগতে এইবোৰ প্ৰকাণ্ড শিলে কিছুমান শিলাবৃষ্টি আহোঁতে আগুৰি ধৰিছিলে সম্ভৱত। গতিকে এই ঠাইতে এটা ডাঙৰ বুৰঞ্জী প্ৰসিদ্ধ ঘটনা হৈছিলে, আপোনালোকক ইতিমধ্যে জনাইছোঁ। আৰু তাৰ লগতে আজি সংগতি ৰাখি কি কৰিছে, বহুত বছৰ আগতে গণেশ বাবাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে আৰু গণেশ বাবাৰ থান স্থাপন কৰিছে। গতিকে বহুত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহি এই গণেশ বাবাৰ প্ৰতিমূৰ্তিত পূজা কৰে, শিৱ বাবাৰ প্ৰতিমূৰ্তিত পূজা কৰে। আৰু যিবোৰ আহি মানে বিবাহ কাৰ্যত আবদ্ধ হ'বলগীয়া দম্পতি আছে বা ল'ৰা ছোৱালী আছে, সিহঁতে ইয়াতে মানে কইনাকন্দা পাহাৰৰ শিলৰ মূৰ্তিত পূজা কৰে। এতিয়া আপোনালোকক গণেশ বাবাৰ প্ৰতিমূৰ্তি দেখাম, আপোনালোকে চাবলৈ অনুৰোধ জনাইছোঁ আপোনালোকক।